বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰা এছ.আই. ছাৰৰ প্ৰকৃত জীৱনৰ বিষয়ে সকলোৰে নিশ্চয় জানিবলৈ মন যায়। গতিকে বলকচোন দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এছ.আই. ছাৰৰ প্ৰকৃত নাম হৈছে প্ৰীতম বৰুৱা। প্ৰীতম বৰুৱাৰ জন্ম হৈছিল 1983 চনৰ 15 অক্টোবৰ তাৰিখে নগাঁও জিলাত। প্ৰীতম বৰুৱাৰ আজিৰ দিনটোৰ অনুসৰি বৰ্তমানৰ বয়স হৈছে 37 বছৰ 7 মাহ 20 দিন। প্ৰীতম বৰুৱাৰ হাইট ৱেটৰ কথা যদি কওঁ, প্ৰীতম বৰুৱাৰ হাইট হৈছে 6.2 ইঞ্চ এপ্ৰক্স আৰু ৱেইট হৈছে 71 কেজি এপ্ৰক্স। প্ৰীতম বৰুৱাৰ পৰিয়াল বুলি ক'বলৈ গ'লে তেখেতৰ পিতৃ আৰু মাতৃ আছে। পিতৃগৰাকীৰ নাম হৈছে ভৱেশ বৰুৱা আৰু তেখেত ভ্ৰাম্যমাণ জগতৰ এগৰাকী অভিনেতা হোৱাৰ উপৰিও এগৰাকী পৰিচালক। প্ৰীতম বৰুৱাৰ অভিনয় জগতৰ প্ৰথমখন ধাৰাবাহিক হৈছে বেহাৰবাৰী আউটপোষ্ট। আৰু ইফালে উকিলগৰাকী আৰু এছ.আই. ছাৰৰ মাজত আপোনালোকে দেখাৰ দৰে ৰিয়েল লাইফত তেনেকুৱা একো সম্পৰ্ক নাই, যিহেতু ৰিয়েল লাইফত ইতিমধ্যেই বিবাহপাশত আবদ্ধ হৈছে এছ.আই. ছাৰ তথা প্ৰীতম বৰুৱা। আৰু প্ৰীতম বৰুৱাৰ পত্নীগৰাকীৰ নাম হৈছে গায়ত্ৰী শৰ্মা। বন্ধুসকল, এছ.আই. ছাৰৰ অভিনয় চাই বাৰু আপোনালোকে কেনেকুৱা পায় তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। ভিডিঅ'টো লাইক এটা কৰি দিব আৰু লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।